আজি বনাম ফুলকবি আৰু মাছ। এনেকুৱা ডাঙৰ ডাঙৰ কৰিছোঁ আৰু কিছুমান সৰু আছে। আৰু ইয়াত আছে জিলমিল শাক, মাছৰ পেটুৰে ফ্ৰাই কৰিম, চাই থাকিব। ঘৰতে সৰু সুৰা ভিডিঅ' কৰি আপলোড দি আছোঁ আৰু ক'তো যাবও নোৱাৰোঁ, চাই থাকিব তেতিয়াহ'লে। এইখিনি বইল দিওঁ এতিয়া। ইয়াত পানী দিছোঁ, অলপ নিমখ দিম, নিমখ দি বইল হ'ব দিম। মাছখিনি মই এতিয়া ফ্ৰাই কৰিম, হালধি নিমখ দি সানি লৈছোঁ। ৰৌ মাছ মাছ দিম। মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ কাঢ়াকৈ, আৰু তিতাত দিবৰ কাৰণে মই ৰঙালাও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু মাছৰ পিটোত দিবৰ কাৰণে মই পিঁয়াজ, জলকীয়া, নহৰু, মাছৰ পিটো আৰু ৰঙালাও দিম। আৰু ইয়াত থৈছোঁ শাক, বথুৱা শাক। এতিয়া মই সেইখিনি ভাজি লওঁ। এতিয়া দিছোঁ মই এইখিনি আৰু নহৰু। এতিয়া দিছোঁ মই পানী, মাছৰ পেটু। আগতে ভালদৰে ভাজি ল'ম, নহ'লে কেঁচা কেঁচা গোন্ধাব। মই শাকখিনি ৰঙালাওখিনি দি দিছোঁ আৰু নিমখ দিম। হালধি দি দিছোঁ একেলগে। এতিয়া ঢাকনিখন লগাই থৈ দিম, অলপ সিজিব দিম। এতিয়া আৰু ঢাকি থৈ দিম অলপ সময় সিজিবৰ কাৰণে। আৰু ইয়াত ফুলকবিত দিবৰ কাৰণে আলু এটা লৈছোঁ আৰু বিলাহী, এইখিনি এতিয়া মই ৰেডি কৰি লওঁ। প্ৰয়োজন মোৰ মাছৰ পেটু, ৰঙালাও আৰু জিলমিল শাকেৰে বনোৱা। ধুনীয়া হৈছে, চাওক কিমান ধুনীয়া হৈছে শাক ভাজি। আৰু এতিয়া বনাম ফুলকবি, আলু আৰু মাছ। তেল গৰম হৈছে, এতিয়া মই আলু ভাজি ল'ম। আৰু ইয়াত আছে মোৰ পিঁয়াজ, জলকীয়া, আদা, নহৰু। এইখিনি মই আলুখিনি ভজাৰ পিছত ভাজি ল'ম। আলুখিনি ভজা হৈ গ'ল মোৰ। তেজপাত দিছোঁ আৰু এতিয়া দিম মই মছলাখিনি।
জিৰা পাউডাৰ অলপ আৰু অলপ কিছু ৰেড চিলি মছলাখিনি মই ভাজা হৈ গ'ল। এতিয়া মই ফুলকবি আৰু দি দিছোঁ। নিমখ দি দিছোঁ। খুব বতাহ মাৰি আছে পিঁয়াজ। ফুলকবিখিনি মই হৈ গ'ল ভাজা। এতিয়া মই পানী দিছোঁ। পানী মই বেছিয়ে দিওঁ, তাৰপিছত শুকুৱাই অলপ ৰাখিম। এতিয়া উতলিব দিম। এতিয়া দি দিছোঁ বিলাহীখিনি। জোল হৈয়ে গ'ল। এতিয়া মই মাছ দিম। খিনিও দি দিছোঁ একেলগে। বেছি লাৰি দিলে ফুলকবিখিনি ভাঙি যাব। এনেকৈ ডাঙৰ ডাঙৰ হৈ থাকিলে খাই ভাল লাগে। এয়া আছিলে মোৰ আজিৰ ফুলকবি, আলু আৰু মাছৰ পেটু, জিলমিল শাক আৰু ৰঙালাওৰে বনোৱা। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ধন্যবাদ।